Hello everyone, good morning সকলোকে জনালো দেই। আজি ৰাতিপুৱাৰ দৃশ্য হয়। স্কুলত বেটাক থৈ আহিয়ে মই মানে দোকানত গৈছিলোঁ। কিবা অলপমান বস্তু আনিবলগীয়া আছিলে। তাৰপিছতে অলপ বতৰটো বেয়া যদিও মানে গৰম বহুত। তাৰপিছতে আৰু গৰমতে এটা ঠাণ্ডা খাবৰ কাৰণেও গ'লোঁ দোকানখনলৈ। গৈ আছোঁ এতিয়া আপোনালোকে সকলোৱে চাই থাকক আমাৰ ভয়ংকৰী দৃশ্য। কেনেকুৱা পৰিৱেশ চাওক, সকলোৱে চাওক কেনেকুৱা লাগিছে পৰিৱেশটো। ঠাণ্ডা ঠাণ্ডা পৰিৱেশ কিন্তু গৰম, যিটো বহুত গৰম দিছে। এনেই বাহিৰটো দেখা ঠাণ্ডা হ'লে কি হ'ব হয়নে? ফাইনেলি মই এতিয়া দোকানখনৰ ওচৰত চাপিছোঁহি। পাইছোঁহি দোকানখনৰ ওচৰত, খোজকাঢ়ি আহিছিলোঁ। সেয়া ফাইনেলি পালোঁহি দোকানখনত। এয়া দোকানী নিজৰ কামত ব্যস্ত হৈ আছে। সুধিছে আৰু কি লাগিব তোক। তাৰপিছতে বস্তুকেইটা নোপোৱাকেই গম পাই কি লাগিব দিছে। লগতে চব গম পাই দি আছে, দেখা পাইছে সকলোৱে কি লাগিব জানেই। চব গম পায় কি বস্তু মোৰ ঘৰত ইউজ হয় চব গম পায়। সকলোৱে সকলো বস্তু সি ভালকৈ দিলে। দি পেলাই মই ক'লে কিবা লাগে ঠাণ্ডা বটল খাই লওঁ, গৰম লাগি আছে সেইবুলি ভাবি ঠাণ্ডা বটল এটাকে বুলি খাই লওঁ। তাৰপিছতে আৰু ক'লে সদায়নো কি ঠাণ্ডা খাবি, কি ঠাণ্ডা খাবি সুধিলে। মই দিয়ক আৰু কিবা এটা খালে মোৰ। তাৰপিছতে সেয়া ক'লাকে খাম বুলি ক'লোঁ। এনেই স্প্ৰাইট খাওঁ মই, স্প্ৰাইট খাওঁ। তাৰপিছতে আকৌ আছে কি নাম সেইটো পাহৰিলোঁ নামটো। ক'লাকে সেইবুলি ক'লা বিচাৰিলোঁ। কাৰণে দিব এতিয়া ফাইনেলি আনি দিলে। এতিয়া খাই লওঁ। খাই লৈ পেলাই মই বস্তুকেইটা লৈ ঘৰত যাম আৰু দেই। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব। বাই।